नमस्कार बंधुসকল वेलकाम टू माय चैनल और एक नतुन भिडिओ स्वागतम जानाइছো। आजिर भिडिओत मैं आपनालोकर लेबार कार्ड बा श्रमिक कार्ड बा मिस्त्री कार्डो बुली किछुमाने कय इ श्रम कार्ड নহয় एटु होइसे लेबार कार्ड मेन कार्डखन जिटुर विषय संगठित श्रमिक बुली कय। तो आपनालोকক আজি मैं जनाम যদি आपनालोके लेबार कार्ड एप्लाई करा नाइ एतियाলৈকে तेतियाहले एप्लाई करिবলৈ आपनालोके डिस्क्रिप्शनत भिडिओ और आई बटनतो भिडिओ एटा पाइ যাব। সেই ভিডিও চাই आपनालोके এই শ্রমিক কার্ডখন বনাই লব পাৰিব আৰু এই শ্রমিক কার্ডখন বনালে আপুনি বহুতো ধৰণৰ সুবিধা পাব আৰু এই আর বেনিফিট কি আছে তাৰ বিষয়েও ভিডিও বনাইছে। তাৰ ভিডিওৰ তাৰো লিংক ভিডিও ডিসক্ৰিপশনত পাই যাব। আপোনালোকে সেইটো চাই আপোনালোকে বেনিফিট বিলাক জানিব পাৰিব। লগতে কেনেকৈ এপ্লাই কৰে তাৰো ভিডিও আপলোড কৰা আছে, আপুনি নিশ্চয় বনাই লব বন্ধুসকল। বহুতো ইয়াত লাভ আছে যিসকল নেকি শ্ৰমিক। তো আজি যদি আপোনালোকে এপ্লাই কৰিছিলে, আগতে মোৰ ভিডিও চাই বহুতে এপ্লাই কৰিছে অনলাইনত, তো তেওঁলোকে যদি এতিয়ালৈকে সিহঁতৰ এপ্ৰুভ হোৱা নাই তেতিয়াহলে কেনেকৈ এপ্ৰুভ হৈছে নে নাই, কেনেকৈ চেক কৰিব ষ্টেটাস পেন্ডিং হৈ আছে নে এপ্ৰুভ হৈছে তাৰ বিষয়ে মই জানাম। আপোনাৰ নামটো ৰেজিষ্টাৰ কৰিছিলে যদি আহিছে নে নাই, কেনেকৈ ষ্টেটাস চেক কৰিব। যদি আপোনাৰ হাতত একো নাই, আপোনাৰ হাতত এপ্লিকেশন নম্বৰ একো নাই, তথাপিও আপুনি চেক কৰিব পাৰিব। কেনেকৈ চেক কৰিব তাৰ বিষয়ে মই খবৰকৈ জানাম। আপোনালোকে প্ৰথমত মোবাইলৰ ক্ৰোম ব্ৰাউজাৰ বা গুগল ব্ৰাউজাৰত যিকোনো ৱেবছাইটত গৈ আপুনি laborassam.com এইটো সাইটো মই ডিসক্ৰিপশনত দি দিম। আপোনালোকৰ সুবিধাৰ কাৰণে আপুনি ডাইৰেক্ট এইটো সাইটত আহি যাব। যদি আপুনি নিজে লগইন কৰিব বিচাৰে তেতিয়াহলে ইয়াত যাব laborassam.com বুলি সার্চ কৰিব। সার্চ কৰাৰ পিছত আপোনালোকে এটা অফিচিয়েল সাইট পাব। সেইটো সাইটত লেবাৰ আসাম বিল্ডিং এণ্ড আদাৰ কনষ্ট্ৰাকশ্যন ৱৰ্কাৰ ৱেলফেয়াৰ বৰ্ডৰ সেইটো সাইটত ক্লিক কৰিলে আপুনি এইটো সাইটত আহি যাব। আপোনাৰ সুবিধাৰ্থে মই আপোনালোকক এই লিংকটো ডিসক্ৰিপশনত দি দিম, তাত গৈ আপুনি ডাইৰেক্ট এইটো সাইটত আহিব পাৰিব। তেতিয়া যদি আপোনালোকে এপ্লাই যদি কৰিছে তেতিয়াহলে আপুনি ইয়াত দেখা পাব, ইয়াত অফিচিয়েল লগইনৰ তলত ৰিপৰ্টছ বুলি লিখা আছে, মিছ ৰিপৰ্ট বুলি ইয়াত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত আৰু এটা ইন্টাৰফেস খোল খাব। আপোনালোকে ইয়াত দেখা পাব চেক ষ্টেটাস এণ্ড লগইন নাও। আপোনালোকে তলত দেখা পাব ইয়াত এইটো হৈছে মিছ ৰিপৰ্ট। ইয়াত অফিসটো সিলেক্ট কৰি দিব বন্ধুসকল। মই অফিসটো সিলেক্ট কৰি আছো। মই আপোনালোকক এক্সাম্পল হিচাপে দেখাই আছো, গতিকে আপোনালোকে সঠিক ৰূপত ফিল আপ কৰিব। তাৰ পিছত আপোনালোকে ইয়াত টাউনটো সিলেক্ট কৰিব। টাউনটো আপোনালোকৰ কি হয় ইয়াত সিলেক্ট কৰিব। টাউনটো সিলেক্ট কৰাৰ পিছত আপুনি ইয়াত আপোনাৰ জিপি বা পঞ্চায়তখনৰ সিলেক্ট কৰিব। পঞ্চায়তখনৰ নাম কি হয় সিলেক্ট কৰিব। তাৰ পিছত আপোনালোকে তলত ষ্টেটাছত ইয়াত দেখা পাব ষ্টেটাছত ক্লিক কৰিব। তাৰ পিছত ইয়াত পেন্ডিং হৈ আছে নে কি হৈ আছে আপোনালোকক দেখাই আছো। এক মিনিট। ইয়াত দেখাব আপোনালোকে সিলেক্ট ষ্টেটাস ইয়াত ক্লিক কৰিব। আপোনালোকৰ যদি এপ্লিকেশনখন যদি বিচাৰে পেন্ডিং হোৱাটো চেক কৰিব বিচাৰে তেতিয়াহলে পেন্ডিংত ক্লিক কৰিব। যদি এপ্ৰুভটো বিচাৰে তেতিয়াহলে এপ্ৰুভটো বিচাৰিব, আৰু যদি কুৱেৰিজটো তেতিয়াহলে এইটো। তাৰ পিছত যদি ৰিজেক্টেড হৈছে তেতিয়াহলেও ইয়াত ৰিজেক্ট লিষ্ট চাব পাৰিব। যদি আপোনালোকে অফিচাৰৰ নম্বৰ আছে, যদি ইহঁতে কৈছে যে আপোনাৰ এপ্ৰুভ হৈ গৈছে তেতিয়াহলে আপুনি যদি হৈছে না নাই প্ৰমাণ বিচাৰে তেতিয়াহলে এপ্ৰুভত ক্লিক কৰিব। মই সকলোখিনি আপোনালোকক জনাম বাৰু, কিন্তু আপোনালোকক মই এপ্ৰুভটো প্ৰথম জনাই আছো। এপ্ৰুভত ক্লিক কৰিব। এপ্ৰুভত ক্লিক কৰাৰ লগে লগে আপোনালোকে ইয়াত ডেট এটা বহাব। আপুনি কোনটো ডেট লৈকে চাব পাৰিব। মই এক্সাম্পল হিচাপে ফেব্ৰুৱাৰী মাহৰ 14 তাৰিখৰ পৰা চাব বিচাৰিম। 14 তাৰিখৰ পৰা মানে আপোনালোকে সাবমিট কেতিয়া কৰিছিল সেইটো ডেট বহাব। তাৰ পিছত যোনদিনা আপোনালোকে চেক কৰিব সেইদিনা ডেটটো বহাই দিব। মই যেহেতু আজি ভিডিও বনাই আছো তাৰ কাৰণে আজিৰ ডেটটো বহাই দিম। তো আপোনালোকে এনে ধৰণে দেখা পাব। এইটো আহি গ'ল, আপোনালোকে দেখা পাব সেইটোৰ দিনত মানে কি কোন সকলৰ ইয়াত দেখা পাব। আপোনালোকে অফিস অফ দ্য লেবাৰ ইন্সপেক্টৰ ঢেকিয়াজুলি এইটো টাউনটো এনেদৰে এপ্ৰুভ হোৱাটো দেখা পাব। 14 তাৰিখৰ পৰা 3 মাৰ্চলৈকে, 14 ফেব্ৰুৱাৰীৰ পৰা 3 মাৰ্চলৈকে কাৰ এপ্ৰুভ হৈছে সেইটো ইয়াত দেখা পাব সম্পূৰ্ণৰূপে। ইয়াত দেখা পাব। মই আপোনালোকক জ্ঞান আছো এইটো হৈছে এপ্লিকেশন। এই এপ্লিকেশন নম্বৰটো হৈছে এইটো, আৰু এইটো এপ্লিকেণ্টৰ নামটো ইয়াত দেখা পাব। এইটো এপ্লিকেশন নম্বৰ, এইটো নামটো, তাৰপিছত এই গাৰ্জেন নাম, ফাদাৰ নাম আপোনালোকে চেক কৰিব পাৰিব ইয়াত এনে ধৰণে। তো কিমান জনৰ হৈছে আপোনালোকে দেখা পাব ইয়াত। এইটো পঞ্চায়তৰ আন্ডাৰত বহুতো লোকৰ হৈছে, গতিকে আপোনালোকে যদি বিচাৰে তেতিয়াহলে এনে ধৰণে চেক কৰি ল'ব পাৰিব। তো যদি আপোনালোকে নেক্সটত এইটোতো নিশ্চয় গম পালে এপ্ৰুভ হোৱা সকলৰ মানে 1 মাহৰ ভিতৰত ইমানটো এপ্ৰুভ হৈছে আপোনালোকে দেখা পাব এইটো পঞ্চায়তৰ ভিতৰত। যদি আপোনালোকে বনাব দিছিলে কিন্তু হোৱা নাই তেতিয়াহলে পেন্ডিংত আপোনালোকে চাব পাৰে। তেনেকুৱা সেম প্ৰসেস হয়। আপোনালোকে তেনেকুৱা টাউনটো সিলেক্ট কৰি ল'ব।
তেনেধৰণে টাউন অফিচকেইটা চিলেক্ট কৰাৰ পিছত আপোনালোকে পেণ্ডিঙত ক্লিক কৰিব। যদি আপোনালোকে পেণ্ডিঙত বিচাৰে তেতিয়াহ'লে পেণ্ডিঙত ক্লিক কৰিব। তাৰপিছত তেনেকুৱাই মই এক্সাম্পল হিচাপত তেনেকুৱাই চেম হিচাপত মই দেখাই আছোঁ আপোনালোকক। তাৰপিছত ধৰি লওক 7ৰ পৰা তাৰপিছত মে' মাহৰটো চাওঁ, মাৰ্চ মাহৰটো তাৰপিছত ইয়াত চাৰ্চ কৰি দিব। চাৰ্চ কৰাৰ লগে লগে পেণ্ডিং কিমান হৈ আছে সেই তাৰ বিষয়ে ইয়াত দেখা পাব আপোনালোকে। এইসকলৰ পেণ্ডিং হৈ আছে, ইমানসকলৰ পেণ্ডিং হৈ আছে, ইমানে ৰেজিষ্টাৰ কৰা আছে কিন্তু হোৱা নাই এতিয়ালৈকে, পেণ্ডিং হৈ আছে ইমান ইহঁতৰ। তো আপোনালোকে পেণ্ডিং থকা সকলৰ এনেধৰণে দেখা পাব। এপ্লিকেশ্যন নম্বৰটো চব আহি গৈছে, মানে এপ্ৰুভ হোৱা নাই, পেণ্ডিং হৈ আছে বন্ধুসকল। তাৰপিছত যদি আপোনালোকে নেক্সট ৰিজেক্টটো চাব বিচাৰে তেতিয়াহ'লে ৰিজেক্টটো এনেধৰণেই চাব। তো আপোনালোকে চেম প্ৰচেছত ইয়াত গৈ কৰি ল'ব পাৰিব। ৰিজেক্ট হৈছে নে কি হৈছে আপোনালোকক সকলো বিষয়ে জানি ল'ব পাৰিব। তো এনেধৰণে আপোনালোকে যদি এপ্লিকেশ্যন আইডি নম্বৰ একো পোৱা নাই তেতিয়াহ'লে এনেধৰণে চেক কৰিব পাৰিব। তো আজিৰ ভিডিঅ'টো কেনে লাগিল জনাব, আৰু নেক্সটত মই আপোনালোকক ID কাৰ্ড কেনেকৈ ডাউনলোড কৰিব তাৰ বিষয়ে সবিশেষ জনাম। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব বন্ধুবৰ্গৰ মাজত, যাতে সকলোৱে এই ইনফৰমেশ্যনটো লাভ কৰিব পাৰে। থেংকছ ফৰ ৱাচিং মাই ভিডিঅ'।